গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছে চাগে? ময়ো ভালে আছোঁ। ভাবিলোঁ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। এতিয়া 8:30মান বাজিছে। ইয়াতেও বতৰটো আজি ডাৱৰীয়াই। গা পা ধুলোঁ, পুৱাৰ কামখিনি হ'ল। এতিয়া বজাৰ যাব লগা আছে আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব। বজাৰ যাওঁ, আপোনালোকেও চাই থাকিব। ইয়াতে এটা কথা আপোনালোকে মন কৰিছেনে? নিজৰ ভাষা তামিল তেলেগুত ইহঁতে নামবিলাক লিখি থৈ দিয়ে, কিন্তু আমাৰ তাতে হ'ব লাগিছিল, অসমত হ'ব লাগিছিল, অসমীয়াত নিলিখে, ইংলিছত লিখি থোৱা থাকিলে হয়। যদি অসমীয়াত আছে তেতিয়াহ'লে মই এতিয়ালৈকে তেনেকুৱা শ্বপিং মল দেখা নাই। বজাৰ কৰি আহি পালোঁ, অকণমান বহি লৈছোঁ, ভাগৰো লাগিছে। এতিয়া কামত লাগিম আৰু। ৰাতিয়ে মই ভাত খোৱা চাউল অকণমান ধুই থৈ দিছিলোঁ। ভাবিছিলোঁ পিঠাগুড়ি খুন্দি কেনে পিঠা বনাম, কিন্তু চাই লওঁ সময় হয়নে নহয়। যদি সময় হয় দেখুৱাম, যদিও সময় নহয় খুন্দিব লাগিবই, খুন্দিমেই বাৰু। সময় সুবিধা হ'লে আপোনালোকক মই কি পিঠা বনাম সেইটোও দেখুৱাম দেই। মোৰ পাকঘৰটো আপোনালোকক দেখুৱাই দিওঁ। এয়া ৰাতিপুৱা ৰুটি খাবৰ কাৰণে তাৰকা বনাইছিলোঁ, অকণমান ৰৈছে, ভাতৰ লগত খাম। গাখীৰ গৰম হ'ব দিছোঁ, চাউলখিনি ধোৱা আছে, এইখিনি এতিয়া খুন্দি ল'ম। এইটো বস্তাত মাটি আছে, ফুল ৰুবৰ কাৰণে আনি থোৱা আছে, আৰু এইখিনি এনেকৈ থোৱা আছে। এয়া নাৰিকল আৰু বিহুত বনাইছিলোঁ, কিন্তু দুটাহে আছে আৰু চাহৰ লগত খাম, ওলাই থৈছোঁ সেইকাৰণে। এতিয়া এইখিনি মই খুন্দি লওঁ চাউল। পিঠাগুড়ি মোৰ 2 কাপ মানৰ জোখা ওলালে, আৰু ইয়াতে মই অকণমান চুজি দি দিছোঁ আৰু অকণমান দি দিম। দি দিলোঁ। এতিয়া মই গুড় গৰম কৰি ল'ম। এইখিনি গৰম কৰি মানে পকাই ল'ম। এইখিনি পকাই লৈ ইয়াতে দি দিম। আপোনালোকক দেখুৱাই থাকিম পাৰালৈকে, আৰু নোৱাৰিলে মই পিছত কৈ দিম কি কি দিলোঁ, কি কি নিদিলোঁ। মই এইখিনি গুড় কাটি ল'লোঁ, আৰু ইয়াতে মই পানী দি দিছোঁ। এতিয়া ভালদৰে গৰম হ'ব দিম, আৰু মিঠৈখিনি মানে গুড়খিনি কোমলি যাব, পানীৰ লগত মিহলি হৈ যাব। বজাৰৰ পৰা পনীৰ আনিছিলোঁ, তাকে আজি এতিয়া পনীৰ বনাব লৈছোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভাবিলোঁ। সেইকাৰণে এয়া পনীৰ ভাজি আছোঁ। আন এটা ছাইডত কেৰাহী এখন গৰম হ'ব দি, তেল গৰম হ'ব দি, এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, আৰু এইখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ভাজি লোৱা হৈ গৈছে। ইয়াতে আমি বাকলি এৰাই লোৱা সেউজীয়া মটৰখিনি দি দিলোঁ, আৰু এইখিনি 2-3 মিনিটমান সময় আমি এইদৰে ভাজি ল'ম। সময় এইখিনি ভাজি হোৱাৰ পিছত আমি ইয়াতে আদা নহৰু থেতেলাই লোৱাখিনি দি দিছোঁ। এইখিনিৰে সৈতে গোটেইখিনি আমি 3-4 মিনিটমান সময় ভাজি ল'ম, আৰু ইয়াতে বিলাহীয়ে পেষ্ট বনাই লোৱাখিনি এড কৰি দিম। মই বিলাহীয়ে পেষ্ট বনাবৰ কাৰণে সৰু সৰু চাইজৰ বিলাহী 4টা লৈ লৈছোঁ, আৰু এইখিনি পেষ্ট বনাই লৈছোঁ। বিলাহীৰ পেষ্ট বনাওঁতে মই এটা জলকীয়াও দিছিলোঁ, আপোনালোকক ক'বই পাহৰিয়ে আছিলোঁ।
এইখিনি দি দিলোঁ আৰু এতিয়া এনেদৰে ভাজি দিলোঁ। এইখিনি ভাজি হোৱাৰ পিছত আমি ইয়াতে হালধি গুড়ি দি দিলোঁ আৰু ইয়াতে আমি একেলগে এয়া ধনিয়া পাউডাৰ দি দিছোঁ, জিৰা পাউডাৰো দি দিম, এয়া জিৰা পাউডাৰ দি দিলোঁ আৰু চোলে মছলাও ইয়াতে আমি দি দিলোঁ। এইখিনি ভালদৰে লৰাই লৈছোঁ এতিয়া আৰু এনেদৰে অকণমান ভাজি হোৱাৰ পিছত আমি ইয়াতে পানী দিব পৰা হৈ যাব। গোটেইখিনি ভাজি হোৱাৰ পিছত মই মিক্সিৰ জাৰটোতে পানী লৈ লৈছোঁ, কাৰণ তাতে বিলাহী পিচিছিলোঁ আৰু সেই মিক্সিৰ জাৰটোতে 1 জাৰ পানী দি দিলোঁ। পানীখিনি দিয়াৰ পিছত যেতিয়া উতলি আহিছিল তেতিয়া আমি নিমখ আৰু ভাজি লোৱা পনীৰখিনি ইয়াতে দি দিছিলোঁ। সিজানো হৈ থাকিলে মোবাইলটোত ভিডিঅ' কৰিছিলোঁ যদিও ভিডিঅ'খিনি দেখোন নাথাকিলে আপোনালোকক দেখুৱাবলৈ নোৱাৰিলোঁ। এনেদৰে আমি 8 মিনিটমান সময় উতলিব দিলোঁ আৰু গেছটো এতিয়া আমি অফ কৰি দিম। গেছ অফ কৰি দিলোঁ আৰু পনীৰখিনি আমাৰ হৈ গ'ল। এতিয়া আমি কাটি লোৱা ধনিয়াখিনি ইয়াতে দি দিছোঁ। এনেদৰে কাটি লোৱা ধনিয়াখিনি দি উঠি এবাৰ ভালদৰে লৰাই লৈছোঁ আৰু এইখিনি ঢাকন লগাই থৈ দিম। পনীৰ বনালোঁ। এতিয়া বজাৰৰ পৰা ধনিয়া আনিছিলোঁ, তাকে বোলো এইটো দেখা পাইছেনে, এইটো ইয়াতে ৰুই থৈ দিম, মানে নহ'লে শুকাই যায়। এইখিনি দেখা পাইছেনে, এইখিনি এনেদৰে ৰুই ল'লোঁ আৰু যিখিনি বাকী আছে অলপ, এইখিনি অলপ আছে, এইখিনি খাবই লাগিব। এনেকৈ হ'লে ফুল ৰোৱাৰ দৰে যতন ল'ব লাগে, খালি পানী চানী দি থাকিব লাগে, কিন্তু এসপ্তাহ 5 দিনমানলৈকে ভালে থাকে। মই এনেকুৱাই কৰোঁ বেছিকৈ যদি ধনিয়া অনা হয়। এইখিনি গুলি ল'লোঁ আৰু পনীৰ ভাজি লোৱা কেৰাহীখন এখন পাতি লৈছোঁ আৰু তেলখিনি গৰম হ'ব দিছোঁ। দি কিনে ইয়াতে এতিয়া মই পিঠা ভাজি থাকিম এটা এটাকৈ, আপোনালোককো দেখুৱাই আছোঁ বাৰু, চাই থাককচোন। এনেদৰে মই এটা এটাকৈ গোটেইখিনি পিঠা ভাজি ল'লোঁ আৰু পনীৰ ভাজি লোৱা কেৰাহী আছিল বাবে পিঠাখিনিৰ ওপৰত অকণমান আপোনালোকে ক'লা ক'লা দেখা পাইছে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। যদিহে ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ।